নৱবৰ্ষৰ ওলগ জনালোঁ। অলপমান সত্ৰ সময় কৰোঁতে আমাক সময়ৰ প্ৰয়োজন হয়, এইকণ সময় দিয়াৰ বাবে আমাক ধন্যবাদ জনাইছোঁ। এইটো আমাৰ এপ্ৰিল বহাগৰ দ্বিতীয়টো অনুষ্ঠান। সকলো ৰাইজৰে আশীষ শিৰক লৈ এইবেলি আগবাঢ়িম বুলি ভাবিছোঁ। আপোনালোকৰ আশীষৰ অবিহনে তেজপুৰীয়া খ্ৰীষ্টিয়ান সফল হ'ব কেতিয়াও নোৱাৰিব। সদায় আগৰ দৰে সদায় সহযোগ আৰু আশীৰ্বাদ কৰি যাব। যিহেতু ৰঙালী বিহু নমস্কাৰ কৰিলেও কেনেকৈ থাকোঁ, সেইবাবে আমি বিহুৰে আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিব ওলাইছোঁ। তাৰপিছত আমি কৰিম লোকবাদ্যৰ সুৰ সমদল। আহকচোন আপোনালোকে উপভোগ কৰক আমাৰ বিহু নৃত্য আৰু পৰৱৰ্তী অনুষ্ঠান লোকবাদ্যৰ সুৰ সমদল। ইয়াতে যদি কিবা ভুল ত্ৰুটি ৰৈ যায় ক্ষমা কৰিব। ধন্যবাদ। জয় আই অসম।
Thank you.